মাঘ মাহৰ ৰাতিপুৱাৰ ঠাণ্ডাত ভাইটিয়ে এনেদৰে টঙি জাল পাতি মাছ ধৰিছে। কাৰণ আজি শলিতা লগোৱা। এজনী দুজনীকৈ বহুকেইজনী আমি মাছ পালোঁ। আজি ভাগ্য ভাল। আহিলা চিলভা। মাছ ধৰা আনন্দই সুকীয়া আৰু কাষত ৰৈ চাই থকা কেইগৰাকীও বেছিহে ফূৰ্তি। আৰু এজনী মাছ কেনেকৈ জাপ মাৰি দিছে দেখিছেনে? আহিলে জলদি ফুল চব কথা জুলি গৈছে মই দেখাই নাই। আজি কেমেৰা ধৰিছে লিপিয়ে, মানে মোৰ সৰু জাগৰাকীয়ে, আৰু মই আনন্দতে মাছ এজনী আপোনালোকক খুৱাই দিছোঁ। আৰু এয়া গোটেইখিনি মাছ উলিয়াই লৈ মই বাচিবলৈ লৈছোঁ। সোনকালে বাচি দিওঁ। কি বনাম কি নবনাম সকলোবোৰ হিচাপতে আমি দি আছে। আৰু এইফালে মায়ে মাছ ভাজিও চাকি বন্তি লগাই মৃতকক সেৱা জনাই আগবঢ়াই দিছে। আৰু এইফালে বাহিৰত আমি মাহৰ কথা নকলোৱেই বাৰু, কিন্তু বিহুৰ মাহত ডাঙৰৰ পৰা আশীৰ্বাদ লোৱা হয়। ক'ৰবাত থাকে দেশ যিমানে থাকে ঘৰলৈ ঘূৰি আহিব লাগিব। বোৱাৰী নাতি মা দেউতা চবকে তাৰমানে সম্পূৰ্ণকৈ তাৰমানে ভাত ভাল চব কৰিব লাগিব। আৰু বাতিয়ে চব কৰিবলৈ আহিব লাগিব। ভালে কুশলে থাকক আৰু কৈ দিয়ক আকৌ। যাওঁগে মানে আজি থাকিব মাতিছে না মা আনিছেনে? আৰু এইবাৰ মায়ে চাকি উঠাবৰ কাৰণে সেৱা কৰিছে। ক'ৰবালৈ যাবলৈ ওলাইছে ল'ৰা ছোৱালীকেইটা ভালে কুশলে যেন পকগে সোনকালে। আজি নহয় কাইলৈ কৃষ্ণ ইমান কৃষ্ণ মোৰনো বিহা কৈছে ভগৱানক কৈছে আগলৈকে যে নেদে ৰাইজৰ আগত কৈ থাকিবলৈ কঁকালত মুখত কঁকালত বল মুখতে দি ভালে কুশলে থকা আহে কৃষ্ণ হ'ল কৃষ্ণ সাৱধান যেন আৰু কেঁচুৱা এটা লৈ ওলাব লাগে। কেঁচুৱা এটা